Hello everyone, welcome back to my YouTube channel. মই প্ৰিয়া গৈ আপোনালোকক মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া টাইম হৈছে 6টা আৰু মই পুৰা 6টা বজাতে ৰেডি হৈ গলো, পুৰা ষ্টাইল কৰি। Oh my god! Wow! আৰু কিয় হেতু মই কৈ আছো বাৰু। আৰু আজি যাব লৈছো মায়দিয়া। বহুত এক্সাইটেড হৈ আছো মায়দিয়া যাবলৈ, কাৰণ আগতে যোৱা নাই। এবাৰ ফাৰ্ষ্ট যাম, তো পুৰা এক্সাইটেড হৈ আছো। চাওঁ কিমান কি দেখাব পাৰোঁ আপোনালোকক, আৰু মই যিহেতু দেখা নাই, তো বলক আজি যাওঁ মায়দিয়া। আমি দুলিয়াজানৰ পৰা ওলাই আহিছোঁ আৰু টাইম হৈছে প্ৰায় 6:32 মান। আৰু ইয়াত দেখিছে চক এখন ঢলাশদিয়া ব্ৰিজ পালোহি। ৰ'দটো অলপ ওলাইছে আৰু এইখন চক, এই গোটেই ব্ৰহ্মপুত্ৰখনৰ মাজত এইটো দেখিছে না, আইলেণ্ড টাইপৰ বনি আছে, ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া পাছ বনাই ল'ব লাগিব। পাছ বনোৱাৰ পিছতে আমি যাম মায়দিয়া। আৰু প্ৰায় 78 কিলোমিটাৰ আছে মায়দিয়ালৈ। ৰয়িং টাউনৰ ৰৈছোঁ অলপ টাইম। অলপ চাওঁ তললে নদীখনত, ধুনীয়া প্লেচ চাওকচোন। অলপ টাইম ৰৈছোঁ। জেগাডোখৰ চাওক কিমান ধুনীয়া, ঠাণ্ডা বতৰ, গৰম চাহ।
আৰু এনেকুৱা এটা পৰিৱেশ আৰু কি লাগে। এয়া চব মোক দেখি দৌৰি দৌৰি আহিছে, ইমান মৰম লগা। আমি এতিয়া পালোহি তিৱাৰী গাঁও মানে ইয়াত হিচাপ কৰিব পৰাই ঘৰ আছে, প্ৰায় 10-12 ঘৰমান হ'ব আৰু এখন গাঁও পাতি আছে। মেইন পইণ্টলৈকে আৰু 10 কিলোমিটাৰ আছে আৰু চাওকচোন এতিয়াৰ পৰা ইমান পৰা বৰফ দেখিব পাইছোৱেই। Mayodia. ঠান্ডা কেনেকুৱা লাগিছে? একদম মজা। কেনেকুৱা লাগিছে? এতিয়া চুব পাৰি।
স্ন'ফল হৈ আছে এয়া মজা লাগিছে মজা ফাইনেলি পালোঁ এবাৰ আহক আপোনালোকে বহুত ঠাণ্ডা আজিকালি বহুত মজা লাগিছে চব মানে কি ক'ম আৰু ভাষা নাই মজা লাগিলে পুৰা এনজয় কৰিলো একদম মজা লাগিছে একদম বঢ়িয়া পুৰা এনজয় ফুল এনজয় মানে गैंग ये मैं हूँ ये हमारा गैंग है और यहाँ पार्टी हो रही है पूरा पूरा स्नोफॉल पूरा स्नोफॉल हल देखी पे मैंने पूरा मजा लगे मेन पॉइंट नापाल तो दुख लगे तथापि एक ना जिमानखिनि पालो सिमानखिनि बहुत धुनिया नजारा
নহ'ল, যাওঁতে ডাইৰেক্ট মায়'দিয়ালৈ বুলিয়ে গৈছিলোঁ। আৰু এতিয়া ঘূৰি আহোঁতে ৰৈছোঁ, ফটো চটো মাৰিলোঁ। আজি মায়'দিয়া ট্ৰিপটো বহুতেই ভাল লাগিলে। খালি আমি মেইন পইণ্টটো নাপালোঁগৈ, পূৰা ব্লক হৈ গ'ল, বৰফ ইমানেই পৰিছিলে, পূৰা আমি আধাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল। খালি মেইন পইণ্টলৈ যাবলৈ মন আছিলে, খালি যাব নাপালোঁ আৰু পূৰা মানে ব্লক হৈ গ'ল বৰফেৰে, সেইটো কাৰণে যাব নাপালোঁ। একো নাই, খালি যিটো কাৰণে গৈছিলোঁ সেইটো পালোঁ। স্ন'ফল পূৰা হ'ল। মানে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আৰু নতুন নতুন ভিডিঅ' বনালে আপোনালোকে পাই থাকে। তো বাই বাই।